হাতি আছে চলকে লড়কা ভাই কিন্তু দুখ পায় কি করবি দেখছ না আলে তাহলে কিনি এনে তো কি কৰিছে এই না রাখা দে কি করবি এই না রাখা দে ও মাই কি অদ্ভুত বস্তু নাই ইমান হৰিয়লে ও কি জলকীয়া কাটি শেষ কৰিব পৰা নাই খাই ও আই কৃষ্ণ ভগৱান এই জলকীয়া মই চাইয়ে থাকি খাবা নৰি মই কি অদ্ভুতে এখিনি আগত নেকি সেইখিনি আগৰ সেইখিনি শেষ কৰি থৈ দি শাক বেচনৰ মিশ্ৰণখিনিত নিমখ হালধি য'ত যি মছলা লাগে চব দিলোঁ তাৰপিছত কেৰাহীটো গৰম কৰি তাতে মিঠাতেল দি লৈছোঁ এইটো ধুনীয়াকৈ বহাই দি পেলাই গেছটো কম কৰি দিছোঁ হৈ থাকিব চাওঁ বাতিটো চাওঁ চাউল জোখা বাতিটো এইটা জহা চাউল এনেকৈ আছে ঘৰত প্ৰথম আনোতে অনা ৰখাবাই অহা নাই জহা চাউল এয়া বাৰু ভাতৰ চাউল চাউলকেইটাতে মই বাকি থ'ব লাগিব বাকি থ'ব লাগে বাকি থ'লে ভাল পলি নাথাকে আজি বজা নেকি বজাখিনি উলাগুলো লাগে উলাগুলো লাগে পাপা কলগেট এক্টিভ সল্ট তো নারিয়েল তেল ডাবল গুলাবড়ি তো কাবলি বুট পেস্তা বাদাম ভেসলিন একটু সাবান আর তো সানফেস্টর ডাইজেস্টিভ ফ্লোরটিন ক্লিনার 500 139 রিকোয়েস্ট বাট সিম্পল है बोला बता সেইটো হৈ আছে ধুনীয়াকৈ উল্টাই দিব পৰা হ'ব এতিয়া উল্টাই দিব পৰা হৈ গৈছে লাহে লাহে আৰু এইটো ষ্টেজত নমাব পৰা হৈ গৈছে পূৰা ইমান টিকলি টিকলি কাট তুমি পোৰাৰ কাৰণে এইটো ভাল নাইট শিফ্ট কৰি কেনে লাগে বাৰু অঁ সেইটো সোধাই নাই তোৰ কাম কৰি কেনে লাগিছে সোধাই নাই একদিনো কৰি বহুত ভাল লাগিছে বৰ্তমান নতুন কাম মানে একদম এটা বেলেগ ধৰণৰ কাম সেইটো নেকি ভাগ্য বা কিসমতত বেলেগ এইটো লাইনত আহিলোঁ আহি পেলাই এই পঢ়ি উঠি বৰ্তমান এতিয়া মই ফুড কেমিষ্টত কাম কৰি আছোঁ তাৰপিছত মানে ফুড কেমিষ্টত কাম কৰি থকা নাই মই বৰ্তমান এটা ফুড কেমিষ্ট এগৰাকী ফুড কেমিষ্ট ITC কোৱালিটি কণ্ট্ৰল বিভাগৰ মানুহ তাৰপিছত আৰু ইয়াতে শিফ্ট ৱাইজে হয় বাৰু 24 আৱাৰ্ছ প্ৰডাকশ্যন চলে বাৰু সেইকাৰণে কি বনাই হোমছ মেজিক আৰু বিংগো টেৰিমেৰিট 9 to 5:30 আৰু প্ৰডাকশ্যন চলি আমাৰ মানে আছে আৰু বেটছ ৱাইজ বা গোটেইখিনি মানুহ লগ হৈ এনেকৈ এটা চবৰে এটা হেৰি আছে গ্ৰুপ আছে সেনেকৈ আমি শিফ্টত যাব লাগিব মানে 6 to 2 সেইটো মৰ্ণিং শিফ্ট দেন 2 to 10 সেইটো বি শিফ্ট বা ইভিনিং শিফ্ট আৰু দেন নাইট 10 to নেক্সট মৰ্ণিং 6 এইটো হ'ল নাইট শিফ্ট মানে এসপ্তাহ এসপ্তাহ কিন্তু তাৰ মাজতে যদি প্ৰডাকশ্যন নচলে তেতিয়াহ'লে শিফ্টটো চেঞ্জ হয় জেনেৰেল শিফ্টত আমি যাব লাগে কিন্তু আমাৰ ছুটি সেনেকৈ প্ৰডাকশ্যনৰ লগত আমাৰ জড়িত নহয় কিন্তু প্ৰডাকশ্যন থাকিলে আমি শিফ্টত আৰু নাথাকিলে আমি জেনেৰেল শিফ্টত তো আমাৰ ডিউটি সদায় থাকে দেওবাৰে নাথাকে দেওবাৰে বাৰু থাকে কিন্তু কেতিয়াবা কিছুমান এনেকুৱা হৈ যায় বোলে প্ৰডাকশ্যন কৰিব লাগে দেওবাৰেও হেৰি কৰি দিয়ে চলে দিয়ে তেতিয়া আকৌ দেওবাৰে মই এতিয়ালৈকে দেওবাৰত পোৱা নাই কিন্তু এনে চলে বোলে শুনি আছোঁ তাৰপিছত আৰু নতুন কাম নতুন অভিজ্ঞতা হ'ব আৰু চব কামতে এনেকুৱাই মই সদায় কাম লাগিছে তাৰপিছত তুমি আহিলে মৰম বাঢ়ে ভাল লাগিছে বাৰু নহয় ভাল লাগিছে পিছত আকৌ মোক ক'ব আকৌ বাৰু বুলি কৈছা তাৰ মানে সেইটো কথা নহয় ভাল লাগিছে বাৰু মানে ভাল লাগিছে ঘৰ বাৰী এৰি থৈ আহিছোঁ ভাই ভাল লাগিছে অকলে থাকোঁ ভালে লাগে দেচোন আমাৰ এইটো বাৰু কথা সৰুকৈ কাটি থওঁ তেলত দিম এইটো ভাজি পেলাই হেৰি কৰি তেল মানে ঘিউতে বনাম চেফৰ মানি আছোঁ মই যোগালীয়া বৰ্তমান আজি এইকেইটা দিনৰ কাৰণে বনোৱাৰ একো নাই এনেই যোগাৰ কৰি দি আছোঁ আৰু অকলে পকৰি বঢ়িয়া হা ধন্যবাদ ধুনীয়া লাগিছিলে লাগিছেনে তোমালোকৰ খাব ঠাণ্ডা দিবলৈ আহা ধুনীয়া আছে মজা খাই দিব তাকে চাহ নবনোৱা কথা আছিল কিন্তু ৰাইজৰ ডিমাণ্ড চাহো লাগিব বোলে লগত চাহ নহ'লে বোলে পকৰি নাখায় লাল চাহ তাৰপিছত সেইকাৰণে আমি লাল চাহ বনাই লৈছোঁ তাৰপিছত এইটোৰ লগত আনি থৈছোঁ জলকীয়াটো অলপ কম হৈছে তাৰপিছত এনেকৈ ধুনীয়াকৈ আমি খাওঁ ঠিক আছে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব ভেজিটেবল পোলাওৰ বাবে কুকাৰটো গৰম কৰি লৈ তাতে ঘিউ দিছোঁ ঘিউ দিয়াতে অকণমান গোটা মছলা দিছোঁ তাৰপিছত ভেজিটেবলখিনি অকণমান এনেকৈ লৰাই
ভাজি ল'ম। বহুত ভাজিব নালাগে, বহুত বেছি সিজিবও নালাগে, অকণমান জাষ্ট চটে কৰি ল'লে হ'ল। তাৰপিছত নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপিছত 1 ঘণ্টা আগতে ধুই থোৱা চাউলখিনি, তাৰপিছত ঠাণ্ডা পানী এটা হুইচেলত বন্ধ কৰি একদম ঠাণ্ডা হৈ যোৱাৰ পিছত খুলিলেই হ'ল। একদম চিম্পুল, একদম সহজ। হা পানী ৰেডি। এটা দেখো পানী লো মজা পোলাও বনাইছে মানে এখন হ'ল নেকি দেখা নাই মানে বনাই উঠি আটানি হ'ল অলপ। একো নাই বাৰু ৰেচিপিটো পাইছি বা চিম্পলকৈ বনাইছোঁ আৰু প্ৰথমতে। অ'কে, তুমি যোৱা ভালে ভালে, মই ভালে ভালে মজা আছে থাকোঁ। কিবা শুবা, আমি ডিউটি কৰিম। ঠিক আছে, বাই ভিডিঅ'টো চাবা দিয়া আকৌ। হা ভিডিঅ'টো চাবা দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিছোঁ। ভিডিঅ'টো চাব। ভিডিঅ'টো মানে ভিডিঅ'বোৰ আগতেও ভালেকেইটা ভিডিঅ' আছে, এইকেইটা চাব। তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ পৰিয়ালৰ নতুন সদস্য হ'ব। আমি জানে নাজানে কিবা কিবি অলপ অলপ কৰি থাকোঁ। মই বাৰু ইমান কৰা নাই, আজিকালি তাই কৰোঁ বেছিখিনি। গতিকে কিবা নাজানাই থাকিলে বা ভুলে শুদ্ধ কি হৈ আছে এইবিলাক অলপ জনাব, শিকাব, বুজাব। আৰু আহকচোন আমাৰ লগত, আমি কি কৰোঁ চাব। মাজে মাজে কিবা জনাই থাকিব কি হয় কি নহয়। তো যাওঁ এতিয়া। গুড বাই নাইট। গো। তো গ'ল, এতিয়া 10টাই বাজিল। বাছ আহিব, তাই বাছে অনা নিয়া কৰে। এতিয়া থাকোঁ আৰু খোৱা লোৱা হ'লে, বাচন বৰ্তন ধোৱা হ'লে, আৰু এইটো ৰুমত নোৱাৰোঁ কি কাম আছে ঘৰত হ'লে, ইফাল ইফাল কৰি থাকিব লাগিলে, বহুত কাম কৰি থাকিব লাগিলে। এতিয়া মানে কাম নাই, টোপনিও নাহে। এনেই অলপ মই ফোনটোতে কিবা কিবি দুটামান ভিডিঅ' আছে, ভিডিঅ'কেইটা এডিট কৰোঁ। মানে বহুত দেৰিকৈহে দিয়া যায় ডেইলি ব্লগটো, মানে শ্বুট কৰিবও সময় নাপাওঁ, হ'লেও বাৰু কৰোঁ, কিন্তু মই এডিটাব সময় নাপাওঁ। তাৰপাছত ঘৰত অলপ নেটৱৰ্কটো বেয়া, সেইটো কাৰণে মানে ৰেগুলাৰ ভিডিঅ' আপলোডো নহয়। সেইটো মানে এতিয়া সময় পাইছোঁ যেতিয়াই, এতিয়াই ভিডিঅ'কেইটা এডিট কৰি থৈ দিওঁ, এটা এটাকৈ দি থাকিম আৰু। ঠিক আছে, গুড নাইট।